প্ৰিয় বন্ধু-বান্ধৱীসকল, কেতিয়াও নিজৰ মনৰ কথা বা ভাবি থকা কিছুমান বিশেষ কথা আনৰ আগত কেতিয়াও প্ৰকাশ নকৰিব। যদি প্ৰকাশ কৰে নিজৰেই বিপদ হ'ব পাৰে বা সফল নহ'বও পাৰে। সেয়ে সদায় কিছুমান বিশেষ কথা আনৰ লগত আলোচনা বা ব্যক্ত নকৰিব। সেই 5টা আপোনালোকে আগবঢ়াইছে। 1 নম্বৰতে হৈছে কেতিয়াও নিজৰ পৰিকল্পনাৰ কথা আনৰ আগত প্ৰকাশ নকৰিব। 2 নম্বৰ, কেতিয়াও নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে আনৰ আগত প্ৰকাশ নকৰিব। 3 নম্বৰ, নিজৰ পৰিয়ালৰ সমস্যাৰ বিষয়ে কাৰো আগত প্ৰকাশ নকৰিব। 4 নম্বৰ, নিজৰ আৰ্থিক তথ্য কেতিয়াও আনক নজনাব।